স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চেণ্টিয়াছ ব্লগ এণ্ড ক্ৰিয়েশ্যনলৈ। আজি কোনো ধৰণৰ ব্লগ অনা নাই। আজি আনিছোঁ আমি ঘৰতে কি ধৰণে চাদৰখনত পতি লগাই ল'ব পাৰোঁ তাকে দেখুৱাবলৈ। তো বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইকেইটা পতি অলৰেডি মই 3টা কাটিলোঁ, এতিয়া 3টা আছে। এয়া মই কাটি ৰাখিছোঁ এনেকৈ। তো মই এতিয়া পতিখিনি 2টা জাপ কৰি লৈছোঁ, এনেকৈ জাপ কৰি ল'লোঁ। ইয়াত এটা এনেকৈ কাটি পেলাই মই গোটেই পিচকেইটা 6টা পিচ উলিয়াই ল'ম। সমানক চাই পেলাই কাটিব। এনেকৈ এতিয়া 2টা পতি লৈ লৈছোঁ আৰু 2টা পতি এইটো উল্টা ফালে হয়, এয়া উল্টা ফালে, এইফালে চিধা হয়, এইফালে উল্টা। তো মই উল্টা 2টা ছাইডে এনেকৈ জইন কৰি ল'ম, দেখাই দিছোঁ। এইটো কৰিলোঁ। চিধা কৰি ল'লোঁ। ইয়াৰ ওপৰত মই উল্টা দি দিলোঁ, মানে ইয়াত চিলাই হ'ব। তেতিয়া মই যদি এনেকৈ চিধা হেৰি কৰি দিওঁ, এয়া চিধা হৈ যাব উল্টিয়াই দিলে। তো মই ইয়াত চিলাই কৰি লওঁ এতিয়া। তেনেকৈ এইডোখৰ পাছত বেছি যোনডোখৰ হৈছে সেইডোখৰ মই কাটি দিম। তো এতিয়া এনেকৈ চিলাই লৈছোঁ। এনেকৈ মই চিলাই লৈছোঁ। এতিয়া দেখাই দিওঁ মই চিধা কৰিলে কেনেকুৱা হ'ব। চাওক, এইফালে চিলালোঁ, এইফালে অলপ কাপোৰ বেছি হৈছে, মই কাটি দিম। কিন্তু পিছত এয়া এনেকুৱা হ'ব। এনেকুৱা ধৰণৰকৈ মই এতিয়া গোটেই চিলাই ল'ম আৰু বাকী থকা পিছৰ এইবোৰ মই পিছত কাটি দিম। আকৌ এইটোৰ লগতে ইয়াৰ এতিয়া এই পাছফালে মই এতিয়া আকৌ বেলেগ এটা জইন কৰিম, বেলেগ এটা পতি। যোনবোৰ এই পিছফালে এক্সট্ৰা কাপোৰ আছে সেইবিলাক মই এতিয়া এটা জোখত কাটি দিম, অলপ ৰাখি। ইমানটোকে ৰাখিছোঁ আৰু বাকী কাটি দিম। মই এতিয়া এই গোটেইডাল চিলাই ল'লোঁ, ভালকৈ এনেকৈ চিলাই ল'লোঁ। আৰু ক'ৰবাত কাপোৰ যদি বেছি মানে বাঢ়ি আছে তেনেকুৱাবোৰ মই কাটি লৈ পেলাই পূৰা সমানকৈ গোটেইডাল সমান কৰি লৈছোঁ। তো এতিয়া মই চিলাই যাম, কেনেকৈনো চাদৰখনত লগাওঁ দেখুৱাওঁ হ'ল। এখন চাদৰখন লৈ লৈছোঁ, এনেকুৱা ধৰণে চাদৰখন লৈ লৈছোঁ। চাদৰ মই এতিয়া ইয়াত পতিটো লগাই যাম আৰু এইটো পতিটো মই ইয়াত এনেকৈ লগাম। ফাৰ্ষ্ট এইডোখৰ অলপ ভাঁজ কৰি ল'ব লাগিব। চাওক, ইমান দুটা ভাঁজ কৰি ল'ব। তাৰপাছতে সূতাবোৰ পাছত কাটি দিম। এক ছেকেণ্ড, তাৰপিছতে এইডোখৰতে আকৌ এটা ভাঁজ কৰি ল'ব লাগিব। মই বেক কৰি দেখাই দিছোঁ, এনেকৈ কৰি এয়া। এতিয়া মই ইয়াত আইৰণ কৰি ল'ম, এনেকৈ ভাঁজ কৰি পেলাই। এতিয়া এয়া এতিয়া এনেধৰণে পূৰা একদম হেৰি হৈ যাব। এয়া চাওক, এনেকৈ ইস্ত্ৰি কৰি লৈছোঁ। তেতিয়া এইটো ভাঁজটো বহি যাব যে মোৰ চিলাবলৈ ভাল হ'ব আৰু ফিটিং হ'ব আচলতে, সেইকাৰণে আইৰণ কৰি ল'ম। এনেকৈ চাওক, এনেকৈ মই ভাঁজ কৰিম। ভাঁজ কৰি আৰু এনেকৈ আইৰণ কৰি যাম। ভাঁজ কৰি আচলতে মোৰ এখন হাতে দিগদাৰ হৈছে, তো মই ভালকৈ আইৰণ কৰি লওঁ, তাৰপাছত চিলাওঁতে আপোনালোকক দেখাম। এনেকুৱা ধৰণে মই ইস্ত্ৰি কৰি ল'লোঁ পতিডাল। এয়া এতিয়া মানে একদম ধুনীয়াকৈ হেৰি হৈ গ'ল যে বহি গ'ল। তো চিলাবলৈ ভাল হ'ব আৰু দেখিবলৈও ভাল লাগে, ফিটিং লাগিব। তো মই এয়া গোটেইডাল, দুইফালে দুডাল আছে আচলতে, আগফালে দুডাল লগাব লাগিব। তাৰে সেয়া মই এনেকৈ চিলাওঁতে বহি যাব আৰু আগতে মই ইস্ত্ৰি কৰি লৈছোঁ। এয়া তো লগাওঁ তেন্তে, ব'লক। এতিয়া এইটো ইস্ত্ৰি এনেকৈ কৰি লৈছিলোঁ যে, ইয়াৰ আগটো মই এতিয়া ইয়াৰ এইখিনিত এনেকৈ জইন লগাম। চাইজ মানৰ জোখত এনেকৈ লৈ লৈছোঁ, এইডালৰ পোনে পোনে
এইটো ফাৰ্ষ্টত মই বাহিৰৰ ছাইডৰটো এনেকৈ চিলাম, মিলাই পেলাই চিলাই ল'ম। এয়া এনেকৈ মিলাই লৈছোঁ। মই ফাৰ্ষ্টত এই চাদৰখনৰ এইটো বাহিৰ ছাইডটো চিলাই ল'ম। ইস্ত্ৰি কৰি লোৱাৰ কাৰণে মোৰ একদম সুবিধা হ'ল। এয়া দেখিছেনে, এইফালে এয়া চিলাই হৈ গৈছে, এইটো চাইড ধুনীয়াকৈ চিলাই হৈ গৈছে। তো এনেকৈ মই তেন্তে চিলাই লওঁ, আপোনালোকক লগ পাই আছোঁ, কাৰণ মই মোবাইল এটা ফোনে ধৰি আছোঁ। এইটো ছাইড চিলাই হৈ গ'ল। এতিয়া মই এইফালে ছাইডটো চিলাম। এয়া এইফালে ছাইডটো চাওক, ধুনীয়াকৈ চিলালোঁ। তাৰপিছত এতিয়া এইটো ছাইডেও সেই তেনেকৈ ধৰণে ভাঁজটো কৰাই আছে, তো এনেকৈ মই চিলাই দিম। চাই যাওক, এইটো মই এনেকৈ আছিলে নহয়, মই এইটো ঘূৰাই পেলাই এইডোখৰ চিলাই ল'ম, এইডোখৰ চিলাই ল'ম। এইফালে এডোখৰো চিলাই ল'লোঁ, চিলাই পেলাই এইফালে চিলাম। যাতে এই দুটা ছাইড ফুলি নাথাকে, মাজত এইটো সমান হয়, এনেকৈ মোহাৰি যাব। এটা ছাইড হৈ গ'ল, ধুনীয়াকৈ পটি খোৱালোঁ। এয়া